আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু ওয়া মাগফিরাতুহু। আলহামদুলিল্লাহ, সকলোৰে ভাল আৰু মহান আল্লাহ তাবাৰক ওয়া তাআলাই আপোনালোকৰ দোৱাত মোকো ভালে ৰাখিছে। আজি মই আপোনালোকৰ আগলৈ মোৰ ইউটিউব চেনেল ইছলামিক আছামিজ নিউজ চেনেললৈ এটা নতুন ব্যতিক্ৰমী ভিডিঅ' লৈ আহিম বুলি ভাবিছোঁ। যিটো ভিডিঅ' কোৰআনৰ চাৱাল আৰু জাৱাবতৰ বিষয়ে হ'ব। মোৰ এটা ভাইটি আৰু মই দুয়োৱে মিলি কোৰআনৰ চাৱাল জাৱাবৰ বিষয়ে এটা ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে শুনিব আৰু মনোযোগেৰে সেই ভিডিঅ'টো চাব। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। তেতিয়াহ'লে আমি পলম নকৰি আমাৰ ভিডিঅ'ৰ যোনটো কণ্টেণ্ট আছিল, টপিক আছিল, আমি সেই টপিকৰ বিষয়ে আগবাঢ়ি যাওঁ আহক। আমাৰ টপিক আছিল যে কোৰআনৰ চাৱাল আৰু জাৱাবৰ বিষয়ে। তেতিয়াহ'লে আমি পলম নকৰি মহম্মদ আছিকুৰ হুছেইনক আমি কোৰআনৰ চাৱাল আৰু জাৱাবৰ বিষয়ে প্ৰশ্ন কৰোঁ আহক। মই মহম্মদ আছিকুৰ হুছেইনক কোৰআনৰ বিষয়ে প্ৰথম প্ৰশ্ন কৰিছোঁ যে কোৰআন শ্বৰীফ হ'ল কাৰ কিতাপ? কোৰআন শ্বৰীফ হ'ল আল্লাহৰ কিতাপ। আমি দ্বিতীয় প্ৰশ্নলৈ আহিছোঁ যে কোৰআন শ্বৰীফ কাৰ ওপৰত নাজিল হৈছিল? কোৰআন শ্বৰীফ আমাৰ নবী হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত নাজিল হৈছিল। শুদ্ধ উত্তৰ। কোৰআন শ্বৰীফৰ নেক্সট কুৱেশ্যন হৈছে যে কোৰআন শ্বৰীফৰ চিলচিলা কেতিয়া আৰম্ভ হৈছিল? যেতিয়া আমাৰ নবী হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বয়স 40 বছৰ আছিল, তেতিয়া কোৰআনৰ চিলচিলা আৰম্ভ হৈছিল। শুদ্ধ উত্তৰ। আমি নেক্সট কুৱেশ্যনৰ ফালে আগবাঢ়ি গৈছোঁ যে কোৰআন শ্বৰীফ কোন তাৰিখত নাজিল হৈছিল? কোৰআন শ্বৰীফ 27 ৰমজানত নাজিল হৈছিল। কোৰআন শ্বৰীফ নেক্সট কুৱেশ্যন হৈছে যে কোৰআন শ্বৰীফ কোন ঠাইত প্ৰথম নাজিল হৈছিল? কোৰআন শ্বৰীফ গাৰে হিৰাত প্ৰথম নাজিল হৈছিল। কোৰআন শ্বৰীফ নাজিল হওঁতে কিমান দিন লাগিছিল? কোৰআন শ্বৰীফ নাজিল হওঁতে 23 বছৰ লাগিছিল। শুদ্ধ উত্তৰ। আমি তেতিয়াহ'লে বেলেগ এটা কুৱেশ্যনৰ ফালে আগবাঢ়ি আহোঁ। কোৰআন শ্বৰীফৰ আন এটা নাম কি? কোৰআন শ্বৰীফৰ আন এটা নাম হ'ল ফুৰকান বা মঞ্জিল। কোৰআন শ্বৰীফৰ অৰ্থ কি? কোৰআন শ্বৰীফৰ অৰ্থ হ'ল পঢ়া বা মিলোৱা। কোৰআন শ্বৰীফ কাক বোলে? কোৰআন শ্বৰীফ আল্লাহৰ সেই বাণীক কোৱা হয় যি বাণী আমাৰ নবী হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত নাজিল হৈছিল। কোৰআন শ্বৰীফত কেইটা পাৰা আছে? কোৰআন শ্বৰীফত 30টা পাৰা আছে। কোৰআন শ্বৰীফত কেইটা সূৰা আছে? কোৰআন শ্বৰীফত 114টা সূৰা আছে। কোৰআন শ্বৰীফত কেইটা আয়াত আছে? কোৰআন শ্বৰীফত 6664টা আয়াত আছে। কোৰআন শ্বৰীফত কেইটা ছিজদা আছে? কোৰআন শ্বৰীফত 14টা ছিজদা আছে। কোৰআন শ্বৰীফত কেইটা ৰুকু আছে? কোৰআন শ্বৰীফত 512টা ৰুকু আছে। শুদ্ধ উত্তৰ সলসলীয়াকৈ দি আছে উত্তৰকেইটা। ইয়াৰ পাছত আমি সুধিব বিচাৰিছোঁ যে কোৰআন শ্বৰীফৰ প্ৰথম সূৰা আৰু শেষ সূৰা কোনটো? কোৰআন শ্বৰীফৰ প্ৰথম সূৰা হৈছে সূৰা ফাতিহা আৰু আটাইতকৈ শেষত সূৰা আছে সূৰা নাছ। কোৰআন শ্বৰীফৰ প্ৰথম আয়াত কোনটো নাজিল হৈছিল? কোৰআন শ্বৰীফত প্ৰথম আয়াত নাজিল হৈছিল ইকৰা বিস্মি ৰব্বিকাল্লাযী খলাক। কোৰআন শ্বৰীফ কেইটা মঞ্জিলত নাজিল হৈছিল? কোৰআন শ্বৰীফ 7টা মঞ্জিলত নাজিল হৈছিল। কোৰআন শ্বৰীফৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সূৰা কোনটো? কোৰআন শ্বৰীফত আটাইতকৈ ডাঙৰ সূৰা হৈছে সূৰা বাকাৰা আৰু আটাইতকৈ সৰু সূৰা হৈছে সূৰা কাউচাৰ। শুদ্ধ উত্তৰ। আমি নেক্সট কুৱেশ্যনৰ ফালে আকৌ আগবাঢ়িব বিচাৰিছোঁ যে কোৰআন শ্বৰীফৰ প্ৰথম হাফিজ কোন? কোৰআন শ্বৰীফৰ প্ৰথম হাফিজ হৈছিল হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। ইয়াৰ পাছৰ কুৱেশ্যনটো হৈছে যে কোৰআন শ্বৰীফত এটা সূৰা আছে যোনটো সূৰা আমাৰ দৈনন্দিন বাৰৰ লগত মিলিত হৈ থাকে, সেই সূৰাটোৰ নাম কি? সেই সূৰাটোৰ নাম হ'ল সূৰা জুমআহ। শুদ্ধ উত্তৰ। কোৰআন শ্বৰীফত লফজে আল্লাহ কেইবাৰ ব্যৱহাৰ হৈছে? কোৰআন শ্বৰীফত লফজে আল্লাহ 2697 বাৰ ব্যৱহাৰ হৈছে। শুদ্ধ উত্তৰ। কোৰআন শ্বৰীফত মক্কাত নাজিল হোৱা সূৰা কেইটা আৰু মদিনাত নাজিল হোৱা সূৰা কেইটা? মক্কাত নাজিল হৈছিল 86টা আৰু মদিনাত নাজিল হৈছিল 28টা। শুদ্ধ উত্তৰ। কোৰআন শ্বৰীফত কোনটো সূৰাত বিছমিল্লাহ নাই? সেই সূৰাটো হ'ল সূৰা তৌবাহ। শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো হৈছে যে কোৰআন শ্বৰীফত কোন নবীৰ নাম বেছিকৈ ব্যৱহাৰ হৈছে? কোৰআন শ্বৰীফত হজৰত মুছা আলাইহি ওয়াসাল্লামৰ নাম বেছিকৈ আহিছে। শুদ্ধ উত্তৰ। আমি অৱশেষত এটা লাষ্ট কুৱেশ্যন সুধিব বিচাৰিছোঁ। সেই কুৱেশ্যনটো হ'ল যে কোৰআন শ্বৰীফত কি আহকামৰ বিষয়ে বেছিকৈ আহিছে? কোৰআন শ্বৰীফত নামাজৰ বিষয়ে বেছিকৈ আহিছে। শুদ্ধ উত্তৰ। আমি আমাৰ
কোৰাণৰ সৱাল আৰু জবাব আমি শেষ কৰিছোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে এই ভিডিঅ'টো চাব আৰু বহুতো নজনা কথা শিকিব পাৰিব। আৰু আপোনালোকে যদি কোৰাণৰ বিষয়ে কিবা সুধিব আছে আপোনালোকে কমেণ্ট যোগে সুধি জনাব, আমি উত্তৰ দিব চেষ্টা কৰিম। আৰু আপোনালোকে যদি কিবা নজনা টপিক আছে, যেনেকৈ আজি আমি কোৰাণৰ বিষয়ে আমি সৱাল জৱাব আৰম্ভ কৰিলোঁ, তেনেকৈ আপোনালোকে আমাক কণ্টেণ্ট দিব, কমেণ্ট যোগে জনাব যে ইয়াৰ বিষয়ে জানিব আমাৰ ইচ্ছা আছে, আমি সেই বিষয়ে ভিডিঅ' বনাম। আশা কৰোঁ আপোনালোকে সকলোৱে এই ভিডিঅ'টো আঁকোৱালি ল'ব আৰু বেছিকৈ শ্বেয়াৰ কৰিব। আৰু কিবা যদি আপোনালোকৰ সুধিব থাকে কমেণ্ট যোগে সুধি জনাই দিব। আমি অৱশেষত মহম্মদ আছিকুৰ হুছেইনক এটা সৰু চূড়াৰে আমাৰ ভিডিঅ'টো অন্ত কৰিবলৈ অনুৰোধ জনালোঁ। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজীম। বিসমিল্লাহিৰ রহমানির রহিম। ইন্না আ'তাইনাকাল কাউসার ফাসল্লি লিরাব্বিকা ওয়ানহার। ইন্না শানিআকা হুয়াল আবতার। সাদাকাল্লাহুল আযীম। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।